सो हाय गाइस की खबर আপোনালোকৰ মোৰ নাম নিবিৰ আৰু আপোনালোকে চাই আছে কুমাৰ নিবিৰ ব্লগ और आज के इस वीडियो में हम लोग देखेंगे पानी सिर्फ पानी देखेंगे तो चलिए शुरू करते हैं। और जैसा कि आप लोग जानते हैं असम में कुछ दिनों से लगातार बारिश हो रहा है जिसके कारण नदी का पानी बहुत बढ़ चुका है और मोर हिंदी बेसी भाल नहीं है तो चलिए एसामिस में ही बोलते हैं। ओ माय गॉड पानी চাগে কেনেকুৱা এটা বাঢ়িছে পানী মানে নেক্সট ভিডিঅ' মানে ইয়াৰ আগতে এটা মই ভিডিঅ' দিছিলোঁ মানে নদীত গা ধোৱা তেতিয়া মানে কেইখিনি পানী আছিল আৰু এতিয়া কিমান বাঢ়ি গ'ল চাওক গাইছ আৰু বৰষুণ আহিলেতো আৰু বাঢ়িব। জাপ মাৰবি নে কি তই নিজে ফাল্টু গিলে কে ফাল্টু কৰা ৰচোন তো দেখিছে পানী মানে কেনে তীব্ৰ গতিত বাঢ়ি আছে পানী মানে জানাবাছি বানপানী আহি গৈছে গাইছ বতৰটোৰ কি ধৰে নাই গাইছ ৰ'দ দিলি ৰ'দ আৰু বৰষুণ দিলি বৰষুণ মানে কিদিন মানে এনেকুৱা গৰম দিছে থাকিব নোৱাৰা কৰি দিছে এতিয়া আৰু মানে ৰাতি মানে খোৱাৰ টাইমত মানে ব্লেংকেট এৰি শুব লাগে গাইছ মানে এনেকুৱা ঠাণ্ডা কৰি দিছে মানে এতিয়া 28 ডিগ্ৰীক লৈ গৈছে সেইকেইদিন মানে 39ক লৈ গৈছিলে গাইছ মানে বিৰাট গৰম দিছিল মানে কি ক'ব আৰু বতৰটোৰ কিছে তোৰ পাগলা আলি নেকি তই মানে বানপানী আহিলে ভাল নাপাওঁ কিন্তু বানপানীটো কেনেকুৱা চিষ্টেম যাব লাগে জানেনে মানে ঘৰত ফেনালকে আৰু মোটামুটি মানে পতা চথাৰত হওক যাতে মাছ চাছ সানিব পাৰোঁ সেইগিলাও তাত কণ্টেণ্ট হ'ব মানে বানপানী মানে বেছি এইবাৰ যেনেকৈ 2022ত যোনটো বানপানী আছে সেনেকুৱা বানপানী হ'ব নালাগে গাইছ মানে বহুতৰ অনিষ্ট হয় 2022ৰ বানপানীটো পাহৰিব নোৱাৰে বানপানী গাইছ মানে বহুতৰ মানে অনিষ্ট কৰি পেলাইছে গৰম দৰম আহিব কিন্তু এখন দলঙত অলপ বেছি পানীটো বেছি যেন লাগে ন সেইখনত চাই এইটো ফালৰ পৰা আহি আছে পানী আৰু গাইছ সিটো ফালৰ পৰা পানীটো বিৰাট স্পীডত আহি আছে আৰু পানীত ধাৰটো চাওক না কেনেকুৱা তাত স্পীডত এই ব্ৰহ্মপুত্ৰ দলঙত পানী দেখালোঁ আপোনালোকক চাওক কেনেকুৱা এটা তীব্ৰ গতিত বাঢ়ি আছে পানী ভাই চাওক বল ঠগীৰ কাৰণে মানে ঘৰৰ পৰাই কুঁহিয়াৰ আৰু কল নিব দিছিল মানে গাইছ সেই লৈ লওঁ पानी ये भाई गिला तला और ये बानपानी का पानी नहीं है ये है बरखुन का पानी नहीं ऐसा हल कर दिया और बानपानी का पानी कैसा हल कर सकते हैं सोचिए एक बार तो गाइस এবাৰ মানে আইসক্রিম খাবলৈ আহিলো মানে আইসক্রিম তো সবচেয়ে দামি কোনটো সবচেয়ে লেখা আছে এই গাইস দেখছেন একদম কলাকে আইছি আৰু বৰষুণ আহিব চাগে মানে গাইস মাথাৰ গিলা খুব ভাঙে নে এইবাৰ মানে মাথাৰিটো অলপ মানে মজবুতকে বনাইছি দুফালে গিলা কিৰিছি দেখছেনে গাইস মানে এইবাৰ মাথাৰি ভাঙাৰ চান্সটো তলৰ পৰা ৱাল মাৰিছে মানে এইবাৰ মানে ইফালে মাথাৰি ভাঙাৰ চান্সটো খুবেই কম কিন্তু পানীৰ মহিমা ধৰিব নোৱাৰি না গাইছ কি হয় আৰু পানী বোলা বস্তুটো গাইছ বহুত বলৱান বস্তু যাবা খুজিলি দহাদি গুচি যাব ঐ তুমি যাবি ইয়ে চেণ্ডেল ক'ত তোৰ ইয়ে তো গাইছ এইবাৰ পানী চাব আহিলোঁ আমাৰ পথাৰতো মানে পানী বহুত বাঢ়িছে গাইছ দেখছি না আৰু বাঢ়িব আছে পানী তো এয়া পাৰ্থই চাইকেল চলাইছে মানে চাইকেল লৈ আহিলোঁ চাবা এয়া আৰু কি কম আৰু দে আৰু কেনে এটা ভিউ পাইছোঁ গাইছ মানে সাগৰৰ মাজত থকাৰ দৰে লাগছি চাক না চাৰক হয় পানী মানে মই এইটো ভিউ মানে বহুত ভাল পাওঁ বছৰত মানে এইটো ভিউ আহে মানে গধূলিতো বহুত মানুহ হ'ব ই উঠিব পৰা নাই চাইকেল পাৰিবি নাই উঠিবা তো এতিয়া কেইটা বাজিল 3:14 তো কমচে কম 5টা মানত মানে মানুহ ফুল হৈ যাব ইয়াতে মানে এনেকুৱা মানুহ হয় পূজা চাবা হাতৰে আহে দলংখনৰ পৰা ভিউটো দেখাই দিওঁ ৰ'ব ইফালে চাওক কেনে এটা ভিউ